সাবস্ক্ৰাইব কৰিব MK টিচ চেনেলটো আৰু লগতে ভিডিঅ'ত লাইক কৰি দিব। নমস্কাৰ, মই মুকছিদুল হক। আজি তোমালোকৰ মাজত আলোচনা কৰিম দশম শ্ৰেণীৰ বিজ্ঞান ধাতু আৰু অধাতু পাৰ্ট 3 প্ৰশ্নৰীৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন উত্তৰ আজি তোমালোকৰ মাজত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই যোৱা। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ভিডিঅ'টো এটা লাইক কৰা নাই, ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। বলা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন হৈছে ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু। তোমালোকে উত্তৰ লিখিবা। প্ৰশ্ন হৈছে সাধাৰণ উষ্ণতাত জ্বলি, এইটো কি ধাতু? তাৰপিছত লিখিবা কঠাৰীৰে সহজে কাটিব পাৰি। তাৰপিছত 3 নম্বৰ হৈছে তাপৰ আটাইতকৈ সুপৰিবাহী। তাৰপিছত 4 নম্বৰ হৈছে তাপৰ কম পৰিবাহী। উত্তৰ লিখিবা। 1 নম্বৰটো হ'ব পাৰা, 2 নম্বৰটো হ'ব লিথিয়াম, 3 নম্বৰটো হ'ব কপাৰ, 4 নম্বৰটো হ'ব সি। তাৰপিছত 2 নম্বৰ প্ৰশ্নটো হ'ল ধাতুৰ গাত গহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা। আকৌ তোমালোকে এইটো কৈ দিছোঁ, তোমালোকে এইটো ইম্পৰ্টেণ্ট হয় যে ধাতুৰ গাত সহনীয়তা আৰু নমনীয়তাৰ অৰ্থ বহলাই আলোচনা কৰা। উত্তৰ লিখিবা। ধাতুৰ গাত সহনীয়তা: ধাতুবোৰ সাধাৰণতে টান বা কঠিন। সোণ, ৰূপ, এলুমিনিয়াম, প্লেটিনাম আদি ধাতু গৰম কৰি হাতুৰিৰে পিটি বহল বা দীঘল কৰিব পাৰি। এনে ধাতুক আঘাত কৰি প্ৰসাৰিত কৰিলে ভাঙি নাযায়, ইয়াকে গাত সহনীয়া বোলে। ধাতুৰ নমনীয়তা: ধাতুৰ পাত দীঘল কৰি তাৰলৈ ৰূপান্তৰিত কৰিব পৰা গুণকে ধাতুৰ নমনীয়তা বোলে। সোণ, ৰূপ, এলুমিনিয়াম আদি নমনীয় ধাতু। তাৰপিছত প্ৰশ্নাৱলী আছে। প্ৰশ্নাৱলীৰ 1 নম্বৰ প্ৰশ্নটো হৈছে ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুবাই ৰখা হয়? উত্তৰ লিখিবা। ছডিয়াম ধাতু অতি সক্ৰিয়। ই বায়ুত উন্মুক্তভাৱে থাকিলে বায়ু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি অক্সাইড গঠন কৰে আৰু বায়ুৰ সংস্পৰ্শত জ্বলি উঠে। সেইবাবে ছডিয়াম ধাতু কেৰাচিন তেলত ডুবাই ৰখা হয় যাতে ই বায়ুৰ সংস্পৰ্শত নাযায়। তাৰপিছত তলত দিয়াবোৰ সংজ্ঞা লিখা। মণিকৰ সংজ্ঞা দিব দিছে, আকৰৰ সংজ্ঞা দিব দিছে আৰু খনিজ মলৰ সংজ্ঞা দিব দিছে। মণিক: পৃথিৱীৰ খোলাটোত পোৱা ধাতু আৰু ইয়াৰ যৌগবোৰত থকা প্ৰাকৃতিক গোটা পদাৰ্থবোৰক মণিক বোলা হয়। উদাহৰণস্বৰূপে প্ৰকৃতিত পোৱা CaCO3, NaCl, Fe2S3 আদি মণিক। তাৰপিছত 2 নম্বৰটো হৈছে যে আকৰ: যিবোৰ মণিক বা খনিজ পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা লাভজনকভাৱে ধাতুবিধ আহৰণ কৰিব পাৰি তাকে আকৰ বোলে। তাৰপিছত 3 নম্বৰটো হ'ল খনিজ মল। খনিৰ পৰা আহৰণৰ সময়ত আকৰৰ লগত বহুতো অশুদ্ধি মিহলি হৈ থাকে। এই অশুদ্ধিবোৰকে খনিজ মল বোলে। তাৰপিছত 2 নম্বৰ প্ৰশ্ন হৈছে যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। মোষ্ট ভেৰি ইম্পৰ্টেণ্ট, ফাইনেল আহি যাব পাৰে যে প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা। তোমালোকে MCQ আহিব পাৰে বা 1 মাৰ্কৰ কাৰণে আহিব পাৰে। উত্তৰ লিখিবা গ'ল্ড আৰু প্লেটিনাম। তাৰপিছত 3 নম্বৰ প্ৰশ্ন হৈছে অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্ৰয়োগ কৰা হয়? উত্তৰ লিখিবা। অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। তাৰপিছত আৰু প্ৰশ্ন আছে আৰু এটা 1 নম্বৰ প্ৰশ্ন হৈছে যে সংকৰ ধাতু কি? উত্তৰ লিখিবা। সংকৰ ধাতু হ'ল দুটা বা ততোধিক ধাতু নাইবা এটা ধাতু আন অধাতুৰ অসমত্ব মিশ্ৰণ, যেনে লো।
তাৰপিছত অনুশীলনৰ প্ৰশ্ন উত্তৰ আহি আছে। 1 নম্বৰ তলৰ কোনবোৰ ক্ষেত্ৰত প্ৰতিস্থাপন প্ৰক্ৰিয়া ঘটিব? উত্তৰটো 4টা দিয়া থাকিব, ABCD দিয়া থাকিব। এইটো MCQ হয় তোমালোকৰ অনুশীলনৰ MCQ আছে। তোমালোকে ABCD দিয়া থাকিব। উত্তৰটো হ'ব D, AgNO, দ্ৰৱ আৰু কপাৰ ধাতু। 2 নম্বৰ প্ৰশ্ন হৈছে লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হ'ব? ব্ৰিজ ব্যৱহাৰ কৰি, ৰং ব্যৱহাৰ কৰি, জিংকৰ প্ৰলেপ দি। ওপৰৰ সকলোকেইটা উত্তৰটো শুদ্ধ হ'ব। সকলোকেইটা লিখিলে শুদ্ধ হ'ব। তাৰপিছত 3 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 3 নম্বৰ প্ৰশ্ন কৈছে এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে। এই যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কোনটো হ'ব? যেনে A কেলছিয়াম, B কাৰ্বন, C চিলিকন, D আইৰণ। উত্তৰটো হ'ব আইৰণ। 4 নম্বৰ প্ৰশ্ন হৈছে খাদ্যবস্তুত ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয়, জিংকৰ নহয়, কিয়নো? টিনতকৈ জিংক দামী, জিংকৰ গলনাঙ্ক টিনতকৈ বেছি, জিংক টিনতকৈ অধিক সক্ৰিয়, জিংক টিনতকৈ কম সক্ৰিয়। উত্তৰটো কোনটো হ'ব? C, জিংক টিনতকৈ অধিক সক্ৰিয়। তো 5 নম্বৰ প্ৰশ্ন হৈছে তোমালোকক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হ'ল। A নম্বৰ এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? 2 নম্বৰ ধাতু আৰু অধাতু চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা। তোমালোকে উত্তৰ লিখিবা। A নম্বৰটো ধাতুক হাতুৰিৰে কোবালে মিহি পাত প্ৰস্তুত হয়, আনহাতে অধাতুক কোবালে গুৰি হয়। এটা বৈদ্যুতিক বৰ্তনী ধাতুৰ তাৰেৰে তৈয়াৰ কৰা হ'ল। যদি বৰ্তনীত ছুইচ অন কৰাৰ লগে লগে বিদ্যুৎ প্ৰবাহ চালিত হয় তেন্তে বস্তুটো ধাতু হ'ব আৰু যদি বিদ্যুৎ চালিত নহয় তেন্তে অধাতু হ'ব। বি নম্বৰ উত্তৰটো হ'ল হাতুৰিৰ দ্বাৰা আঘাত কৰা পদ্ধতিৰে ধাতু আৰু অধাতুৰ পাৰ্থক্য ধৰিব পাৰি, কিন্তু গ্ৰেফাইট এটা সুকীয়া অধাতু যিটো বিদ্যুৎ পৰিবাহী, অৰ্থাৎ কিছু ক্ষেত্ৰত হাতুৰিৰে কোবাই ধাতু আৰু অধাতুৰ পাৰ্থক্য নিৰ্ণয় কৰিব নোৱাৰি। তাৰপিছত 10 নম্বৰ প্ৰশ্ন কি কৈছে চোৱাচোন। 10 নম্বৰ হৈছে লোড মামৰ দ্বাৰা ৰোধ কৰিবলৈ 2টা উপায় বৰ্ণনা কৰা। উত্তৰ লিখিবা। জিংক ধাতুৰ প্ৰলেপ দি মামৰ দ্বাৰা বন্ধ কৰা যায়। আৰু 2 নম্বৰ উত্তৰ লিখিব যে লো টুকুৰা চিৰিজ কাগজেৰে পৰিষ্কাৰ কৰি তাৰ ওপৰত ৰং দি মামৰ দ্বাৰা ৰোধ কৰা যায়। 2টা উপায় আছে, 2টা উপায় দিছে। 1 নম্বৰ হৈছে জিংক ধাতুৰ প্ৰলেপ দি মামৰ দ্বাৰা বন্ধ কৰা যায়। 2 নম্বৰ লিখিবা লো টুকুৰা চিৰিজ কাগজেৰে পৰিষ্কাৰ কৰি তাৰ ওপৰত ৰং দি মামৰ দ্বাৰা ৰোধ কৰা যায়। 12 নম্বৰ প্ৰশ্ন হৈছে কাৰণ দৰ্শোৱা। 1 নম্বৰ প্ৰশ্ন গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গোল্ড, চিলভাৰ ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ দৰ্শাব দিছে। উত্তৰ লিখিবা। প্লেটিনাম, গোল্ড, চিলভাৰ অতি নিষ্ক্ৰিয় ধাতু, আনহাতে ইয়াৰ ওপৰত কোনো প্ৰলেপ নপৰে, ক্ষয়ীভৱন নঘটে, ফলত ইয়াৰ উজ্জ্বলতাৰ হ্ৰাস নহয়। গতিকে এই ধাতুবোৰৰ চিকমিকনি, কঠিন গাঁত, খহনীয়, নমনীয় আদি ভৌতিক ধৰ্মৰ বাবে গহনা পাতি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
বিনৰ প্ৰশ্ন হৈছে ছডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়। উত্তলিক এই ধাতুবোৰ অধিক সক্ৰিয়। স্বাভাৱিক উষ্ণতাত ইহঁতে বায়ু অক্সিজেনৰ লগত বিক্ৰিয়া হয় আৰু জ্বলি উঠে। সেইবাবে এই ধাতুবোৰক ডুবাই ৰখা হয়। চীনৰ প্ৰশ্ন হৈছে এলুমিনিয়াম যথেষ্ট সক্ৰিয় ধাতু, তথাপি ইয়াক ৰন্ধনত বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। উত্তলিক এলুমিনিয়াম অইন ধাতুৰ লগত সংকৰ ধাতু উৎপন্ন কৰে। এলুমিনিয়াম সংকৰ ধাতু উচ্চ উষ্ণতাতে পানীৰ লগত বিক্ৰিয়া নকৰে আৰু ইয়াক পৰিষ্কাৰকৈ ধুই ল'ব পাৰি। গতিকে ই সক্ৰিয় যদিও ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা হয়। ২ নম্বৰ কি কৈছে? ২ নম্বৰটো ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আৰু আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। উত্তৰ লিখিবা ধাতু নিষ্কাশনৰ সময়ত কাৰ্বনেট আৰু ছালফাইড আৰু আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ ই অক্সাইড বিজাৰণ পদ্ধতিৰে বিজাৰিত কৰি তাৰ পৰা ধাতুটো মুক্ত কৰাৰ বাবে সহজ হয়। 13 নম্বৰ প্ৰশ্ন হৈছে চেকা লগা কাপোৰৰ পাত্ৰ নেমু বা তেঁতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাকক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰা হয়? আকৌ কৈ দিছে প্ৰশ্নটো। চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেঁতেলী ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে? পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰা হয়? উত্তৰ লিখিবা। কপাৰৰ পাত্ৰত আৰ্দ্ৰ বায়ুৰ প্ৰভাৱত সেউজীয়া দাগ পৰে। এই দাগ দূৰ কৰাৰ বাবে নেমু বা তেঁতেলীৰ ৰস ব্যৱহাৰ কৰা হয়। নেমু বা তেঁতেলীৰ ৰসত থকা এচিডৰ ফলত চেকা লগা কপাৰৰ পাত্ৰ পৰিষ্কাৰ হয়। 16 নম্বৰ প্ৰশ্ন হৈছে যে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয়, কিন্তু ষ্টিল আইৰণৰ সংকৰ ধাতু ব্যৱহাৰ কৰা নহয় কিয়? উত্তৰ লিখিবা। নিৰৱচ্ছিন্নভাৱে ষ্টিলৰ জলাধাৰটোত গৰম পানী ৰাখিলে ষ্টিলত থকা আইৰণৰ পৰমাণুসমূহে গৰম পানীৰ লগত বিক্ৰিয়া কৰি জলাধাৰটো নষ্ট কৰি পেলাব, কিন্তু কপাৰে গৰম পানীৰ লগত কেতিয়াও বিক্ৰিয়া নকৰে। গতিকে গৰম পানীৰ জলাধাৰ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যদি মোৰ ভিডিঅ'টো তোমালোকৰ ভাল লাগে, হেল্পফুল হয়, মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ধন্যবাদ।